দুদিনৰ চিনাকি বন্ধুৱে পলুৱাই নিলে বন্ধুৰ পত্নীক। 2 সন্তানৰ পিতৃ ৰঙায়ে পলুৱাই নিলে এটি সন্তানৰ বগী মাতৃক। কিয় এটাৰ পিছত আন এটা পৰকীয়া প্ৰেমৰ কাহিনীয়ে তোৰপাল লগাইছে সমগ্ৰ ৰাজ্যত। কোনোবা মহিলাই যদি নাতি মুখ দেখাৰ বয়সত অন্য পুৰুষলৈ পলাই গৈছে, আন কোনোবা পুৰুষে আকৌ পত্নী সন্তান থকাৰ পিছতো পৰৰ তিৰোতাক লৈ সংসাৰ পতাৰ মন মেলিছে। আচলতে এনেধৰণৰ মানুহ নামৰ দুঠেঙীয়া প্ৰাণীবিধৰ কিয় নৈতিকতাৰ স্খলন ঘটিছে তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰকৃততে যৌথ পৰিয়ালৰ সংখ্যা কমি অহাৰ লগে লগে এনেধৰণৰ ঘটনা ঘটি পাবলৈ ধৰিছে নেকি? কথাতে কয় বোলে আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা। তেনে নীতিকে গ্ৰহণ কৰিছে নেকি আজি সমাজৰ এনেবোৰ মহিলা বোৱাৰী আৰু পুৰুষে, যাৰ ফলত পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলা হাৱাজানত। লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত হাৱাজান কটকী চুকৰ এগৰাকী বোৱাৰী পলুৱাই লৈ যায় নিকটৱৰ্তী কচুৱা মাছ গাঁৱৰ ৰঙাই নামৰ এজন বিবাহিতা পুৰুষে। পূৰ্বে বিবাহিত 2 সন্তানৰ পিতৃ ৰঙাই হাৱাজান কটকী চুকৰ লেখন কটকীৰ পত্নীক পলুৱাই নিয়া কাৰ্যই এতিয়া গাঁওখনত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যোৱা 6 জুনৰ দিনা লেখনৰ পত্নীয়ে পুত্ৰক বিদ্যালয়ত থবলৈ যোৱা অৱস্থাত ৰঙাইৰ লগত 4 বছৰীয়া পুত্ৰক লগত লৈ পলাই যোৱা বুলি স্বামী লেখন কটকী আৰু মাতৃয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। মানুহজনীৰ নাম কৰবী বালিং কটকী, মোৰ নাম লেখন কটকী। মোৰ মানুহজনী স্কুললৈ যাওঁতে আপোনাৰ হেৰিয়ে লৈ গুচি গ'ল, এইটো কি ৰঙাই বুলি কোৱা ল'ৰা এটাই লৈ গুচি গ'ল আৰু ল'ৰাটো স্কুলৰ পৰাই লৈ গৈছে আৰু স্কুল যাওঁ বুলি কয়। তাইৰ ঘৰ হৈছে হেৰিয়াত শিৱসাগৰ। বাপেক মাকে ঘৰলৈ যাবলৈ নিদিয়ে, তাক বাপেক মাকে ঘৰলৈ গ'লে কাটিব, সেইকাৰণে সেইফালে মানে গুৱাহাটীলৈ পুনাই দিছে। গুৱাহাটীলৈ গ'ল বুলি আপোনাক কৈছে, মানে কোৱা মানুহে কৈছে। মানে স্কুললৈ গৈ ভাতুগুচি স্কুললৈ ল'ৰাটো পিন্ধি লৈ গৈছিলে। তাই যে পলাই যায় বুলি আমি নাজানো, সদায় যায় সদায় আহে। আগত বিয়া পতা ছোৱালীজনীয়ে ল'ৰা এটা আছে, ছোৱালীজনী সৰু হৈ আছে, ল'ৰাটো ডাঙৰ। নাতিৰ মুখ সহিব নোৱাৰা আইতাকে বোৱাৰীৰ এনে কৰ্মকাণ্ডত হতভম্ব হৈ চকু পানী টুকিছে। আমি বোলে বিচাৰি যাবলৈ নাই বোলে, ঘৈণীয়েকে কৈছে। লগত মানে চিনাকি নাই, ইয়াৰ লগত আহে কাম বন কৰে আৰু লগতে গুচি আহে, থাকে মেলে, খাই বৈ আকৌ ঘৰলৈ গুচি যায়গৈ। তাৰপৰা সেইদিনাখনি থাকি কেইবাদিনো আহি পিনি বৃদ্ধি পাইছে বিবাহিত পুৰুষ আৰু মহিলাসকলৰ মাজত এনেবোৰ কাণ্ড। এখন সুখৰ সংসাৰ থকাৰ পিছতো আন এখন সংসাৰ ভঙা পতাৰ খেল কিয় কৰিছে মহিলা আৰু পুৰুষসকলে? নতুন প্ৰজন্মৰ কি আদৰ্শ দেখুৱাব এনেধৰণৰ পুৰুষ আৰু মহিলাই? সেয়াই এতিয়া আজিৰ সমাজৰ বাবে এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে। নিউজ ডেস্ক ৰিপৰ্ট, BSP লাইভ 24।